আলু দে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ছানী ফাইন্স আৰু আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নকৰে নালকে গাইজ মই যাই আছোঁ শুৱালকুছি অষ্টমী চাবা আৰু এই দুটা মোৰ বন্ধু হয়। হেল্ল' শুৱালকুছিৰ বালাতে অষ্টমী হয় য'ত ৰাস হয়। বহুত মানুহ হয়, বহুত মানুহ মানে বহুত বিভিন্ন কাৰণত আহে মানুহে অষ্টমী চাবা। কিছুমানে মৰা মানুহ অষ্টমী এটাব আহে আৰু কিছুমানে ঘৰৰ বস্তু লাগতিয়াল ঝাৰু আৰু কিবা কিবি বহুত বস্তু নিবা আহে আৰু বজাৰ কৰিব আহে নেহুৰ আদা চাদা এইবিলাক কিবা কিবি। তো মই যাই আছোঁ মানে অষ্টমী চাবা কিয়া আপি চাবা লাগব। আমি আৰু কি আনিম, পইচা নাই। তো বলক আমি আইচক্ৰীম চুহিম আৰু অষ্টমী চাম, আইচক্ৰীম চুহিম আৰু আপি চাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি শুৱালকুছিৰ য'ত মানে বালাখানৰ য'ত মানে গাড়ী পাৰ্কিং কৰে সিমান আহি পালোঁ। এতিয়া তাৰে আগত আৰু যাব লাগিব আগত। তো বলক ইমান টাইমৰ পৰা ৰখি আছোঁ। আইচক্ৰীম বেপাৰীটো আপীগিলা আগতে দি আছে। এই চাচোন এই কৈ দিলা মানুহ ইমানেই হৈছে যে মানে বহুত গৰম, মানে বাহিৰত ওলাই আহিব লগা হৈছে একেবাৰে। বহুত সময় ৰখাৰ পিছতে আইচক্ৰীমটো পাইছোঁ। আইচক্ৰীমটো এইটো এতিয়া চুহি শেষে হৈ গ'ল। মজা লাগছে কিনে। আৰু ইয়াত আপোনালোকে কি আছে চাব, দাও কটাৰী ৰুকেনি কোদাল আৰু বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত। যাই থাকোঁতে দেখা পালোঁ ল'ৰা এজনে কিবা টেটু বনাই আছে। AK-47 বনাই আছে হাতত বনাই আছে। মোৰ প্ৰিয় বস্তু দেখা পালোঁ গল্লা। মাজতটোত কেই টকা? ইয়াতে কেই টকা? এইটো 10 টকা হ'লি। অলপ দাম বেছি হ'লেও খাম মই খাই ইমান ভাল পাওঁ, কিয় নাখাওঁ। মানে অষ্টমী দেখিলে খাই যাম আজি, বহুত বস্তু খাম আজি, চব খাম আৰু যি আছে চব খাম। 100-150 চাৰিওফালে এই কাপোৰ পাব। এইবিলাক কাপোৰত চব কাপোৰতে 100-150 এইফালে চাওক, এইটো 150। 30 টকা কিলো। 30 টকা কিলো। আদা 180 টকা, 160 টকা কিলো। এইফালে আদা আছে, থোকেৰা টেঙা আছে আৰু বগৰী গুড়া আছে। বগৰী পাবি ইয়াতে, বগৰী।